ক্লাছ 9-ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায়ৰ ৰচনাধৰ্মী প্ৰশ্ন, কমন প্ৰশ্ন কেইটামান লৈ আহিছোঁ, অতি গুৰুত্বপূৰ্ণ, অতি চমুকৈ লৈ আহিছোঁ। তোমালোকৰ মেইন বুকত অলপকৈ ডাঙৰ থাকিব পাৰে, তাৰে পৰা মেইন বুকৰ পৰাই মই অলপকৈ চমু কৰিছোঁ, যাতে যিমানখিনি লিখিব লাগে মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি বনাই দিছোঁ। ভালদৰে একেবাৰে চমুকৈ দি দিছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল ডেভিড স্কটৰ ৰাজহুৱা নীতি কেনে আছিল? এইটো প্ৰশ্ন 5টা পইণ্ট দি দিছোঁ 5 মাৰ্কৰ কাৰণে। অসম ৰাজত্বৰ প্ৰথাৰ অনুসৰণ। ডেভিড স্কটে অসমত ৰাজহ সংগ্ৰহৰ বাবে আগৰ আহোম ৰাজত্ব প্ৰথা কিছু পৰিমাণে অনুসৰণ কৰিছিল, যাতে তেওঁলোকে সহজে গ্ৰহণ কৰিব পাৰে। সম্পূৰ্ণৰূপে চেঞ্জ কৰা নাছিল। খ নম্বৰটো হ'ব, এইটো খ নম্বৰ, এইটো ৰং হৈছে, খ নম্বৰ হ'ব এইটো। মাটিকেন্দ্ৰিক ৰাজহ ব্যৱস্থা পৰিৱৰ্তন কৰা হৈছিল। তেওঁ ৰাজহ সংগ্ৰহৰ আধাৰ হিচাপে মাটিকে লৈছিল, অৰ্থাৎ জমিৰ মালিকে তেওঁৰ মাটিৰ আকাৰ আৰু উৎপাদনৰ ওপৰত ভিত্তি কৰি ৰাজহ দিব লাগিছিল। 3 নম্বৰ পইণ্টটো হ'ল মধ্যস্থ ব্যৱস্থাৰ প্ৰৱৰ্তন। তেওঁ গাঁওবুঢ়া আৰু মজাদাৰ নামৰ মধ্যস্থ কৰ্তৃপক্ষৰ স্থাপন কৰিছিল, যাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল। 4 নম্বৰ পইণ্টটো হ'ল উচ্চ ৰাজহৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা। ডেভিড স্কটে প্ৰাৰম্ভিক সময়ত কৃষকৰ ওপৰত বেছি ৰাজহ চাপ নিদি হালকাভাৱে ৰাজহ নিৰ্ধাৰণ কৰিছিল, যাতে কৃষকে ব্ৰিটিছৰ শাসনৰ বিপক্ষে বিদ্ৰোহ নকৰে। আৰু 5 নম্বৰ পইণ্টটো হ'ল অৰ্থনৈতিক স্থিৰতা অনাৰ উদ্দেশ্য। তেওঁৰ ৰাজহুৱা নীতিৰ মূল উদ্দেশ্য আছিল অসমত এক স্থিৰ আৰু নিয়মিত ৰাজহ ব্যৱস্থা স্থাপন কৰি ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক লাভ নিশ্চিত কৰা। এই 5টা আছিল ডেভিড স্কটৰ নীতি। আৰু ইয়াৰ পৰা এই 5টা লিখিলে 5 মাৰ্ক পাই যাবা। মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি লিখিবা তোমালোকে। প্ৰশ্ন 2, ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? কি কৈছে যে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? ইয়াতো 5টা দি দিছোঁ। অসম বিচাৰ প্ৰথাৰ সংস্কাৰ। অসমৰ বিচাৰ ব্যৱস্থাৰ কিছুমান সংস্কাৰ। ডেভিড স্কটে অসম চৰকাৰৰ বিচাৰ প্ৰথা সম্পূৰ্ণৰূপে নবীন নকৰাকৈ, এইটো সম্পূৰ্ণৰূপে চেঞ্জ কৰা হোৱা নাছিল, সম্পূৰ্ণৰূপে চেঞ্জ নকৰিছিল। ইয়াক সংস্কাৰ কৰি ব্ৰিটিছ নীতিৰ সৈতে মিলাই লৈছিল। 2 নম্বৰ পইণ্টটো হ'ল ন্যায়ালয় স্থাপন কৰিছিল, কোৰ্টৰ ব্যৱস্থা কৰিছিল। তেওঁ গুৱাহাটী, কামৰূপ আৰু নলবাৰী আদি ঠাইত সৰু ডাঙৰ ন্যায়ালয়, কোৰ্ট স্থাপন কৰিছিল। 3 নম্বৰ পইণ্টটো হ'ল নাগৰিক আৰু ফৌজদাৰী বিচাৰৰ পৃথকীকৰণ। নাগৰিক, চিভিল আৰু ফৌজদাৰী ক্ৰিমিনেল বিচাৰ পৃথকভাৱে চলোৱাৰ ব্যৱস্থা কৰিছিল, যিটো আগতে নাছিল। আৰু 4 নম্বৰ পইণ্টটো হ'ল আদালতৰ কৰ্তৃপক্ষ। স্থানীয় বিষয়া, মজাদাৰ আৰু গাঁওবুঢ়াসকলে সৰু মাপৰ সমস্যা সমাধান কৰিছিল। এই সৰু মাপৰ সমস্যা মানে অলপমান দোষ কৰিলে গাঁওবুঢ়াসকলে কি কৰি সমস্যাবোৰ সমাধান কৰাৰ সুযোগ পাইছিল। কিন্তু ডাঙৰ কেছসমূহ ডেভিড স্কটৰ নিৰ্দেশত উচ্চ আদালতত নিষ্পত্তি কৰা হৈছিল। 5 নম্বৰ পইণ্টটো হ'ল ন্যায় আৰু শৃংখলা প্ৰতিষ্ঠা। এই ব্যৱস্থাৰ ফলত অসমত ন্যায়, শান্তি আৰু শৃংখলা স্থাপিত হৈছিল আৰু মানুহৰ মাজত ব্ৰিটিছ প্ৰশাসনৰ ওপৰত বিশ্বাস বৃদ্ধি পাইছিল। এইখিনি আছিল 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। 5টা দি দিছোঁ একেবাৰে চমুকৈ। যিমানখিনি লিখিলে তোমালোকে একেবাৰে ফুল মাৰ্কটো পাবা, সেইখিনি দি দিছোঁ। মেইন বুকৰ পৰাই দি দিছোঁ মই, তোমালোকে ভালদৰে নোট কৰিবা। 3 নম্বৰ প্ৰশ্নটো হ'ল ৰবাৰ্টছনৰ দিনৰ ৰাজহুৱা ব্যৱস্থা কেনেধৰণৰ আছিল? 3 নম্বৰ প্ৰশ্নটো এইটো হ'ল 3 নম্বৰ প্ৰশ্ন। ৰবাৰ্টছনৰ দিনৰ ৰাজহুৱা ব্যৱস্থাসমূহ 1 নম্বৰ পইণ্ট হ'ল ডেভিড স্কটৰ নীতি পৰিৱৰ্তন কৰিছিল সম্পূৰ্ণৰূপে। ডেভিড স্কটৰ নীতিটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল। ৰবাৰ্টছনে ডেভিড স্কটৰ মৃদু ৰাজহুৱা নীতি পৰিৱৰ্তন কৰি কঠোৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এইটো হ'ব 2 নম্বৰ পইণ্ট কোৱা দিয়া হৈছে, এইটো 2 নম্বৰ পইণ্ট। ৰাজহৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল। তেওঁ কৃষকৰ ওপৰত ৰাজহৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰিছিল, যাৰ ফলত কৃষকসকলে দুখ কষ্টত পৰিছিল। এই কৃষকসকলৰ ওপৰত যোনটো ৰাজহ কৰ দিব লাগিছিল, এইটো বৃদ্ধি কৰি দিয়া হৈছিল, বঢ়াই দিয়া হৈছিল, যাৰ ফলত কৃষকসকলে দুখ কষ্টত পৰিছিল। কঠোৰ আছিল এই ৰবাৰ্টছন। 3 নম্বৰ পইণ্টটো হ'ল অসম ৰাজত্ব প্ৰথাৰ পৰিত্যাগ। অসমৰ যোনটো ৰাজত্ব আছিল, এই ৰাজত্বৰ প্ৰথাৰ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছিল, কৰ্তন কৰিছিল, নাকচ কৰিছিল। আগৰ আহোম ৰাজত্ব প্ৰথাৰ পৰা আঁতৰি ব্ৰিটিছ ধৰণৰ ৰাজহ সংগ্ৰহ পদ্ধতি প্ৰচলন কৰিছিল। এইটো হ'ল 3 নম্বৰ পইণ্ট। আৰু 4 নম্বৰ পইণ্টটো হ'ল মজাদাৰ আৰু মধ্যস্থকৰ কড়াকড়ি, মানে এইটো কটকটীয়া নীতি। মজাদাৰ আৰু গাঁওবুঢ়াসকলক অধিক দায়িত্ব আৰু চাপ দিয়া হৈছিল, যাৰ ফলত কৃষকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল। এই 4টা পইণ্ট একেবাৰে চমুকৈ দি দিছোঁ, তোমালোকৰ ভালৰ কাৰণে মুখস্থ কৰিব পাৰিবা। ইয়াৰ পৰা লিখিলে তোমালোকে 5টা পইণ্ট লিখিলে 5 মাৰ্ক পাই যাবা। 5 নম্বৰ পইণ্টটো হ'ল ফলাফল দি দিছোঁ। 5 নম্বৰ পইণ্টটো ৰবাৰ্টছনৰ এই কঠোৰ ৰাজহুৱা নীতিৰ ফলত অসমত অসন্তুষ্ট বৃদ্ধি পায়, এইটো লিখিবা। এইখিনি লিখিলে হ'ল। আৰু বহু ঠাইত বিদ্ৰোহৰ ধৰণৰ প্ৰতিবাদ দেখা যায়। ৰবাৰ্টছনৰ ৰাজহুৱা ব্যৱস্থা আছিল কঠোৰ কৃষকৰ বিৰোধী আৰু ডেভিড স্কটৰ তুলনাত অধিক দমনমূলক আছিল।
6টা লিখিব পাৰিবা, এইটো এটা পইণ্ট হয়। প্ৰশ্ন 4, মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? এই মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? ইয়াতো 5টা পইণ্ট দিয়া হৈছে, পইণ্ট আকাৰত দিয়া হৈছে। মেজৰ জেনকিন্সৰ কল্যাণমূলক আঁচনিসমূহ হ'ল শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ। মেজৰ জেনকিন্সে অসমত বিদ্যালয় স্থাপন আৰু ইংৰাজী শিক্ষাৰ প্ৰচাৰ আৰম্ভ কৰিছিল, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত উন্নত আহে। দ্বিতীয় নম্বৰ পইণ্টটো হ'ল যান বাহন আৰু যোগাযোগ ব্যৱস্থা। তেওঁ ৰাস্তা ঘাট আৰু নৌপথ উন্নত কৰিছিল, যাতে চৰকাৰী কাম আৰু বাণিজ্য দিও সহজে চলিব পাৰে। তৃতীয় নম্বৰ পইণ্টটো হ'ল কৃষি উন্নয়ন। জেনকিন্সে কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকক নতুন প্ৰযুক্তি আৰু বীজ ব্যৱস্থাৰ প্ৰচাৰ কৰিছিল। 4 নম্বৰ পইণ্টটো হ'ল চাহ উৎপাদন বিকাশ। তেওঁৰ দিনত অসমত চাহ খেতি আৰম্ভ হয় আৰু ব্ৰিটিছ চাহ কোম্পানীসমূহে অসমত চাহ বাগিচা স্থাপন কৰে। 5 নম্বৰ পইণ্টটো হ'ল প্ৰশাসনিক সংস্কাৰ। তেওঁ ৰাজহুৱা ন্যায়ালয় আৰু স্থানীয় প্ৰশাসনক সংগঠিত কৰি এক সুপ্ৰশাসনিক ব্যৱস্থা স্থাপন কৰিছিল। আৰু এইটো 6 নম্বৰ পইণ্টটো হ'ব যে মেজৰ জেনকিন্সে অসমত শিক্ষা, কৃষি, চাহ উদ্যোগ, যাতায়াত আৰু প্ৰশাসনিক উন্নয়ন পথ প্ৰচাৰ কৰিছিল। 6 নম্বৰ পইণ্ট এইটো হ'ব, এইটো 6 নম্বৰ পইণ্ট। পাৰিলে লিখি ল'বা 6টা, মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি লিখিবা তোমালোকে। প্ৰশ্ন 5, জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? বিভিন্ন জিলাক কেনেকৈ বিভক্ত কৰিছিল? জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰা জিলাসমূহ হ'ল 1 নম্বৰ পইণ্ট, প্ৰশাসনিক সুবিধাৰ বাবে বিভাজন কৰা হৈছিল। এই প্ৰশাসনিক সুবিধাৰ বাবে বিভাজন কৰা হৈছিল। মেজৰ ফ্ৰান্সিছ জেনকিন্সে অসমৰ প্ৰশাসন সুসংগঠিত কৰিবলৈ ৰাজ্যখনক কেইবাটাও জিলাত বিভক্ত কৰিছিল। আৰু এই জিলা 5খন আছিল, নগাঁও আছিল, লখিমপুৰ আছিল, গোৱালপাৰা আছিল, কামৰূপ আছিল। খ নম্বৰটো হ'ল 5টা মুখ্য জিলাৰ সৃষ্টি। তেওঁ অসমক আৰম্ভণিতে 5টা মুখ্য জিলা বিভক্ত কৰা হৈছিল। কামৰূপ, নগাঁও, শিৱসাগৰ, লখিমপুৰ আৰু গোৱালপাৰা, এইকেইটা জিলাক বিভক্ত কৰা হৈছিল। 3 নম্বৰ পইণ্টটো হ'ল প্ৰত্যেক জিলাত উপ কমিশ্যনাৰ নিযুক্তি দিয়া হৈছিল আৰু প্ৰতিটো জিলাত উপ কমিশ্যনাৰ, ডেপুটি কমিশ্যনাৰ নিযুক্ত কৰা হৈছিল, যিয়ে প্ৰশাসন আৰু ৰাজহুৱা আৰু ন্যায়িক কাৰ্য একেলগে পৰিচালনা কৰিব পাৰিছিল বা কৰিছিল। 4 নম্বৰ পইণ্টটো হ'ল বিচাৰ আৰু ৰাজহুৱা ব্যৱস্থাৰ সহজীকৰণ। এই বিভাজনৰ ফলত ৰাজহুৱা সংগ্ৰহ, ন্যায় প্ৰদান আৰু আইন শৃংখলা ৰক্ষা অধিক সুচল হৈছিল। 5 নম্বৰ পইণ্টটো হ'ল প্ৰশাসনিক উন্নয়নৰ ভিত্তি স্থাপন। জেনকিন্সৰ এই পদক্ষেপ অসমত আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ ভিত পকাই দিয়ে, যাৰ ফলত ৰাজ্যখন ব্ৰিটিছ নিয়ন্ত্ৰণ সুসংগঠিত হৈ পৰে। মেজৰ জেনকিন্সে অসমক কামৰূপ, নগাঁও, শিৱসাগৰ, লখিমপুৰ আৰু গোৱালপাৰা এই 5খন জিলাত এক সংগঠিত প্ৰশাসন হিচাপে স্থাপন কৰিছিল। এইখিনি আছিল প্ৰশ্ন 5ৰ উত্তৰ। প্ৰশ্ন 6, তীৰথ সিং কোন আছিল? লাষ্টৰ প্ৰশ্ন এইটো। তীৰথ সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছ বিৰোধিতা কৰিছিল? ব্ৰিটিছ বিৰোধিতা কিয় কৰিছিল? তীৰথ সিং আছিল ব্ৰিটিছ বিৰোধিতা। তেওঁৰ পৰিচয়: তীৰথ সিং অসমৰ জয়ন্তীয়া ৰাজবংশৰ এজন সাহসী নেতা আছিল। জয়ন্তীয়া ৰাজ্যৰ ৰজা আছিল তেওঁ। তীৰথ সিং আছিল জয়ন্তীয়া ৰাজবংশৰ ৰজা। ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যত হস্তক্ষেপ কৰিছিল। ৰাজহুৱা অধিকাৰ হৰণ আৰু ধৰ্মীয় স্বাধীনতাত আঘাত কৰাৰ বাবে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁৰ ধৰ্মৰ স্বাধীনতাৰ ওপৰত কি কৰিছিল? আঘাত হানিছিল, হস্তক্ষেপ কৰিছিল বাবে তেওঁ ব্ৰিটিছৰ বিৰোধিতা কৰিছিল। 2 নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছৰ হস্তক্ষেপ। ব্ৰিটিছ চৰকাৰে জয়ন্তীয়া ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত তীৰথ সিঙে অসন্তুষ্ট হ'ল। 3 নম্বৰ পইণ্টটো হ'ল কৰ আদায় আৰু শাসনাধিকাৰ হৰণ। ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যৰ ৰাজহুৱা আদায়ৰ অধিকাৰ কাঢ়ি লৈ নিজৰ নিয়ন্ত্ৰণত স্থাপন কৰিছিল। এই কৰ যোনটো আছিল, ৰাজহুৱা কৰ আদি দিব লগা হৈছিল, এইটো কাৰ হাত লৈ লৈছিল? ব্ৰিটিছ চৰকাৰৰ হাত লৈ লৈছিল, যাৰ ফলত তেওঁ অসন্তুষ্ট হৈছিল আৰু ইয়াৰ ফলত বিদ্ৰোহ কৰিবলৈ প্ৰস্তুতি চলালে। 4 নম্বৰ পইণ্ট, ধৰ্ম আৰু পৰম্পৰাৰ ওপৰত আঘাত। ব্ৰিটিছসকলে জয়ন্তীয়া সমাজৰ পৰম্পৰা আৰু ধৰ্মীয় আচাৰ অনুষ্ঠান হস্তক্ষেপ কৰিছিল, যিটো তীৰথ সিঙে অন্যায় বুলি গণ্য কৰিছিল। আৰু 5 নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছ বিৰোধিতা আন্দোলন। লাষ্টত এই সকলো কাৰণতে তীৰথ সিঙে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু তেওঁ জয়ন্তীয়া বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত হয়। এই 5টা পইণ্ট লিখিলে 5 মাৰ্ক পাই যাবা। এতিয়া আহিল চুমুটকা। 1, তুলাৰাম সেনাপতি। তুলাৰাম সেনাপতি কোন আছিল? কছাৰৰ সেনাপতি আছিল তুলাৰাম। তেওঁ সমগ্ৰ কছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল, কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতীয়া শাসক হিচাপে স্বীকৃতি দিছিল। তেওঁৰ উদ্দেশ্য আছিল আহোম স্বাধীনতা পুনৰুদ্ধাৰ কৰা, কিন্তু অন্ততঃ ব্ৰিটিছসকলে তেওঁৰ বিদ্ৰোহ দমন কৰে। তুলাৰাম সেনাপতি মৃত্যু হোৱাৰ তেওঁৰ 2 পুত্ৰ নকুলৰাম বৰ্মন আৰু বৰ্জনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল। এইখিনি আছিল তুলাৰাম ফুকনৰ। এইখিনি লিখিলে 2 মাৰ্ক পাই যাবা। এইবোৰ 2 মাৰ্কৰে আহে, বেছি নাহে। প্ৰশ্ন 2, চুমুটকা প্ৰশ্ন 2, পুৰন্দৰ সিং। পুৰন্দৰ সিং আছিল আহোম ৰাজবংশৰ অন্তিম ৰজা, যাৰ দিনতে অসমত আহোম শাসনৰ অন্ত
লাই বা গটাই। পুৰন্দৰ সিং আছিল আহোম ৰজাৰ বজ্ৰনাথৰ পুতেক। এই পুৰন্দৰ সিংৰ দ্বিতীয় নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছসকলে তেওঁক 1833 চনত তিতাবৰ সীমিত ক্ষমতাৰ ৰজা হিচাপে স্থাপন কৰিছিল। আৰু তৃতীয় নম্বৰ পইণ্টটো হ'ল দুটা লিখিলে হ'ল। তৃতীয় নম্বৰ পইণ্টটো হ'ল তেওঁ চৰকাৰৰ কৰ্তব্য সঠিকভাৱে পালন কৰিব নোৱাৰাত 1838 চনত ব্ৰিটিছসকলে তেওঁৰ পদচ্যুত কৰিছিল, মানে পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল। আৰু 4 নম্বৰ পইণ্টটো হ'ল ইয়াৰ পিছত অসমৰ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ সাম্ৰাজ্যৰ অন্তৰ্গত হয়। 3 নম্বৰ চমু টকাটো হ'ল টিৰোত সিং। টিৰোত সিং আছিল জয়ন্তীয়া বা খাচীৰ চিএম বা চিফ মিনিষ্টাৰ ৰাজবংশৰ ৰজা আছিল, যিয়ে ব্ৰিটিছ অত্যাচাৰৰ বিৰুদ্ধে 1835 চনত বিদ্ৰোহ আৰম্ভ কৰিছিল। 1 নম্বৰ পইণ্ট গ'ল। দ্বিতীয় নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যৰ ৰাজত্ব আৰু ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰিছিল। দুটা লিখিলে 2 মাৰ্ক পাই যাবা, বেছি লিখিব নালাগে তোমালোকৰ কাৰণে। 3-4টা লৈ আহিছোঁ, লিখি ল'বা তোমালোকে। 3 মাৰ্কত আহিলে 3টা লিখিবা আৰু 2 মাৰ্কত আহিলে 2টা লিখিবা। 3 নম্বৰ পইণ্টটো হ'ল এই অন্যায়ৰ বিৰুদ্ধে টিৰোত সিঙে 1835 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। এইটো নকওঁ, তোমালোকে লিখি ল'বা এইটো। শেষত ব্ৰিটিছসকলে তেওঁক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ে, কিন্তু তেওঁক অসমৰ এজন মহান স্বাধীনতা সংগ্ৰামী হিচাপে সন্মান কৰা হয়। কাক? টিৰোত সিঙক। স্বাধীনতা সংগ্ৰামী আছিল তেওঁ। চমু টকা 4 এই গোমধৰ কবৰ, যিয়ে নাকি অসমত পোনপ্ৰথমে ব্ৰিটিছ বিৰোধিতা কৰা ব্যক্তিজন আছিল গোমধৰ কবৰ। ব্ৰিটিছৰ বিৰোধিতা কৰিছিল প্ৰথমগৰাকী ব্যক্তি বুলি জনা যায় গোমধৰ কবৰক। ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে। 1 নম্বৰ পইণ্টটো হ'ল অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী অসমীয়া বা গোমধৰ কবৰ আহোম ৰাজ পৰিয়ালৰ আছিল বা প্ৰথমগৰাকী অসমীয়া। এইটো এনেকৈ আহে, এইটো লিখিবা। 2 নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। 3 নম্বৰ পইণ্টটো হ'ল তেওঁৰ উদ্দেশ্য আছিল আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰা। 3 নম্বৰ পইণ্ট। 4 নম্বৰ পইণ্টটো হ'ল শেষত ব্ৰিটিছসকলে তেওঁক আটক কৰি কাৰাবাসেৰে দণ্ডিত কৰে। 5 নম্বৰ চমু টকাটো হ'ল ব্ৰিটিছৰ চিংফ ৰাজ্য দখল। 1 নম্বৰ পইণ্টটো হ'ল যে চিংফ আছিল অসমৰ পূব অংশত অৱস্থিত এজন স্বতন্ত্ৰ ৰাজ্য। এজন নহ'ব, এখন, এইটো এজন দিয়া হৈছে, মানুহক বুজাইছে। এখন হ'ব, এখন স্বতন্ত্ৰ ৰাজ্য। মটক ৰাজ্যৰ পূবত থকা আৰু টেঙাপানী নৈৰ মাজত সমভূমি অঞ্চলত চিংফসকল আছিল। চিংফ এখন জাতীয় হয়, মানুহো হয়। চিংফ আছিল, মানুহ জাতি হয়। 2 নম্বৰ পইণ্টটো হ'ল প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ পিছত। প্ৰথম ইংৰাজ বৰ্মা যুদ্ধ কেতিয়া হৈছিল? 1824 চনত হৈছিল। প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ পিছত ব্ৰিটিছসকলে এই ৰাজ্যখনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। আৰু 3 নম্বৰ পইণ্টটো হ'ল চিংফৰ ৰজা ব্ৰিটিছৰ আধিপত্য মানি ল'ব নোৱাৰাৰ বাবে সংঘাত সৃষ্টি কৰে। চমু টকা প্ৰশ্ন 6 ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। এইটো আছিল প্ৰশ্ন। যদিও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰে ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তীকালত বা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেট লৈ নিৰ্বাচন দিয়া হয়। এইখিনি আছিল 9ম শ্ৰেণীৰ ইতিহাস খণ্ডৰ 5ম অধ্যায়ৰ চমু টকা আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ। ক্লাছটো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। এনেধৰণৰ ক্লাছবোৰ পাই থাকিবলৈ এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংকছ ফৰ ৱাচিং দ্য ক্লাছ। জয় অসম।